হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া যিহেতু শাওণ মাহ চলি আছে নহয় জানো, সেইকাৰণে ভাবিলোঁ ঘৰতে ভাতকেৰেলা এটা ৰেচিপিকে বনাই দিওঁ। ফেচবুকত পাইছিলোঁ কিন্তু ৰেচিপিটো। শাওণ মাহত সকলোৱে প্ৰায়ভাগ মানুহে নিৰামিষ খায়। মই কিন্তু সোমবাৰকেইটাতে খাওঁ বাৰু। আজি সোমবাৰ, সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকলৈও অকণমান আগবঢ়াওঁ। বনাইছোঁ যেতিয়া ভাতকেৰেলাকেইটা প্ৰথমতে বইল কৰি ল'লোঁ, আলুখিনিও বইল কৰি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, আলু বইল কৰি মছলা দি দিছোঁ, তাত জিৰা ধনিয়া যি দিয়ে আৰু। তাৰপাছত পিঁয়াজখিনি অকণমান গৰম কৰি আলুখিনি মিক্স কৰি দিছোঁ আৰু তাৰপাছত মই চুজি 3 চামুচমান লৈছোঁ, পানী দি মিলাই লৈছোঁ। চুজিখিনিত বহুত বেছি পানী দিয়া নাই, অকণমান দিছোঁ, কাৰণ নহ'লে ভাতকেৰেলাখিনিত ভালকৈ লাগি নাযাব। আৰু মই ভাতকেৰেলাখিনি ধুনীয়াকৈ আলু পিটিকাখিনি ধুনীয়াকৈ মাজত ভৰাই দিছোঁ। ভাতকেৰেলাখিনিৰ মাজত যিখিনি জেগাত গুটি থাকে ভাতকেৰেলা, সেইখিনি জেগাত আলু এনেকৈ পিটিকাটো ভৰাই দিছোঁ। আৰু চুজিখিনি তেনেকৈ ভাতকেৰেলা কেইডোখৰ জুবিয়াই মই তেলত ফ্ৰাই কৰি লৈছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত মোৰ আলু অলপ থাকি গৈছিলে, আলুখিনি দি দিলোঁ তাতে। বেছিকৈ সিজোৱাৰ একো দৰকাৰেই নাই, চবটো বইল কৰা হৈয়ে আছিলে গোটেইখিনি। আৰু এইফালে আলু আৰু চুজি থাকি গ'ল আৰু মই গোটেইখিনি ইয়াতে দি দিছোঁ, একেখিনি তেলতে দি দিছোঁ। আৰু আলু দি দিলোঁ আৰু বাতিটোত পানী অলপ দি পিনি চুজিখিনিও দি দিছোঁ। আৰু এইফালে মোৰ ৰেডি হৈয়ে গ'ল। ৰেচিপি কিন্তু নাম নাই দেই, নামটো মই নাজানো, আপোনালোকে দি দিবচোন নামটো। আৰু খাবলৈ কিন্তু টেষ্টি হৈছিলে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে দেই।